হেল্ল', চিকেন বনাব লৈছোঁ। ৰেচিপি এটা দিওঁ বুলি ভাবিছোঁ আপোনালোককো। কেৰাহীটো গৰম কৰি ল'লোঁ। সেয়া মই যোগাৰ কৰি লৈছোঁ। চিকেন ধুই লৈছোঁ ভালকৈ। এয়া 3 পৰা 4টা বিলাহী কাটি লৈছোঁ। এইখিনি মছলা মই যোগাৰ কৰি লৈছোঁ। আদা কাটি লৈছোঁ, জালুক, 2খিলা তেজপাত, ৰচুন, জলকীয়া, আলু, ধনিয়া, পিঁয়াজ। আদা মই কাটিয়ে লৈছোঁ, পিচি বা খুন্দি দিয়া নাই, কাৰণ খুন্দি দিলে টেষ্টটো মোৰ ভাল নালাগে। তেল দিলোঁ, তেল গৰম হ'ল। ভালকৈ তেলখিনি গৰম কৰি লৈছোঁ। তেলটো ভালকৈ গৰম হ'লে চিকেনটো লাগি নধৰে আৰু বনাবলৈও সহজ হয়। অৱশ্যে কেৰাহীটোত চিকেন লাগি নধৰেই এনেই। পিঁয়াজখিনি দি ল'লোঁ, হিলাই দিছোঁ ভালকৈ। ইয়াতে তেজপাত 2খিলা, জলকীয়া, ৰচুন, কাটি লোৱা আদাও দি দিছোঁ। এয়া মই আদাখিনি দি দিলোঁ আৰু এতিয়া জালুককেইটাও দি দিছোঁ। মছলাখিনি মই ভালকৈ ভাজি ল'ম। পিঁয়াজটো ভালকৈ সিজালৈকে, কালাৰটো অহালৈকে 10 মিনিটমান পিঁয়াজটো ভজাৰ পিছত, পিঁয়াজটো ভজা মোৰ হ'লেই আৰু। এয়া পিঁয়াজটো ভাজি হৈ গ'ল, দেখিছেনে? এতিয়া মই চিকেনখিনি দি দিছোঁ। চিকেনখিনি ভালকৈ মিলাই দিছোঁ পিঁয়াজৰ লগত। ঘৰতে খাবলৈ হ'লেও অকণমান ভালকৈ বনাইছোঁ খাম বুলি। মই এনেকৈ টেষ্টি পাওঁ খাই। হালধি 1.5 চামুচ, 1.5 চামুচ হালধি দিলোঁ। আপোনালোকে জোখত দি ল'ব, আপোনালোকৰ হিচাপৰ মতে। এতিয়া মই সোৱাদৰ অনুযায়ী নিমখ 2 চামুচ নিমখ দিছোঁ। সোৱাদৰ অনুযায়ী সকলোৱে দি ল'ব। এতিয়া ভালকৈ মিক্স কৰি দিম। মোৰ চিকেন ফ্ৰাই হৈ গ'ল। দেখিছেনে কালাৰটো ইমান ধুনীয়াকৈ উঠিছে? দেখি খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? মই পিছে ফ্ৰাই নাখাওঁ, অলপ গ্ৰেভি টাইপৰ বনাম। এতিয়া মই আলু দি দিলোঁ। মই পিছে চিকেনতকৈ আলু খাই বেছি ভাল পাওঁ, সেইকাৰণে আলু অলপ সৰহকৈ দিছোঁ। আপোনালোকে বেয়া পাবও পাৰে, নিদিলেও হয় পিছে চিকেনত আলু। মিক্স কৰি ল'লোঁ ভালকৈ। ইয়াতে এতিয়া বিলাহীটো দি দিছোঁ। 3 পৰা 4টা বিলাহী লৈ লৈছিলোঁ মই। এতিয়া ভালকৈ মিক্স কৰি দিম গোটেই চিকেনখিনি। এয়া চাওক, চিকেন, বিলাহী, আলু। ঢাকি দিছোঁ ভালকৈ। 10 মিনিটমান হোৱাৰ পিছত মই অকণমান পানী দি দিলোঁ। পানী দিয়াটো নেদেখালোঁ, মোৰ গ্ৰেভি হিচাপত মই পানীটো দি ল'লোঁ। এতিয়া দিছোঁ চিকেন মছলা। আমি পিছে চুহানা মছলাটোৱে ইউজ কৰোঁ, কাৰণ ইয়াৰ সোৱাদটো আমি ভাল পাওঁ। চিকেন মছলা নিদিয়াকৈ চিকেন খাই ভাল নালাগে। কিন্তু আপোনালোকে বেলেগ মছলাও দিব পাৰে। মছলাটো কিন্তু মই পিছতহে দিছোঁ। আৰু এতিয়া হিলাই ভালকৈ মিক্স কৰি দিম, যাতে চিকেনটোত মছলা ভালকৈ মিক্স হৈ যায়, তেতিয়া খাবলৈ টেষ্টি হ'ব। তেনেকৈ 10 মিনিটমান হোৱাৰ পিছত খুলিছোঁ। মোৰ চিকেন হৈ গ'ল। মই অলপ গ্ৰেভি টাইপত বনাইছোঁ। ধনিয়াখিনি দি দিছোঁ। ধনিয়া দি মই বন্ধ কৰি দিম, কাৰণ ধনিয়াটো বেছি সিজি গ'লে খাবলৈ ভাল নালাগে। যিটো টেষ্টি হ'ল সেইটো নোহোৱা হৈ যাব।
মোৰ চিকেন হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে চাই জনাব দেই। বাই বাই।